বহল এখন মানে জগত বুলি আমি ক'ব পাৰোঁ। গতিকে আমি মোৰ নিচিনা সাধাৰণ অকণমান কিবা লৈ কিনে ইমান ডাঙৰ এটা কথা কোৱাৰ মানে এইটো শ্ৰেষ্ঠতা বুলিয়ে কোৱা হ'ব। তথাপি মই বিশেষকৈ আমাৰ তৰুণ বিদ্যাৰ্থী সমাজক লৈ বা আমাৰ বৰ্তমান যুৱ প্ৰজন্মটো আৰু আমাৰ আধ্যাত্মিকতা এই বিষয়ত অকণমান কম বুলি মনতে ভাবি আহিছোঁ। বিশেষ একো প্ৰস্তুতিও নাই বাৰু, জাষ্ট ভাবি আহিছোঁ আৰু কম বুলি। কিবা ভুল ভ্ৰান্তি হ'লে আপোনালোকে শুধৰাই ল'ব। মই ক'ব বিচাৰিছোঁ যে আমাৰ তৰুণ বিদ্যাৰ্থী বা আমাৰ যি যুৱ প্ৰজন্ম বা তেওঁলোকৰ যিবিলাক কি বুলি ক'ম আমি, যে তেওঁলোকৰ চৰিত্ৰই হওক বা তেওঁলোকৰ যিখিনি শিষ্টাচাৰ বা তেওঁলোকৰ ব্যৱহাৰ পাতি বা আমাৰ সমাজখনৰ লগত জড়িত হোৱাৰ পিছত ল'ৰা ছোৱালী বা তৰুণ তৰুণীসকলৰ কেনেকৈ উৎকৰ্ষ সাধন আছে বা বৰ্তমান সময়ৰ লগত মিলাই পিনে আমি আগবাঢ়ি যাব পাৰিছোঁ নে নাই। আমাৰ যিটো আমি কোৱা হৈছে যে এতিয়া আমাৰ আধুনিক যুগ, মডাৰ্ণ যুগ বা আমি অত্যাধুনিক এটা সময়ত আমি বাস কৰিছোঁ। এতিয়া আমাৰ গোটেইবিলাক টেকন'লজিয়ে হওক বা ডেভেলপমেণ্টে হওক এইবিলাক কি কৰিছে, আমাৰ গোটেই সমাজখনক ভাল বেয়া দুয়োটা দিশতে আগবঢ়াই লৈ গৈছে। তো কিছুমানে কি কৰিছে, ডেভেলপমেণ্টৰ নামত ভালেই হৈছে, উন্নয়নৰ নামত ভালকে আগবাঢ়ি গৈছে, তাৰ মাজতে বেয়াও হ'ব ধৰিছে। তো সেই প্ৰভাৱটো পৰি আমাৰ যুৱ প্ৰজন্ম সাধাৰণতে বেছিভাগকে বেয়াৰ ফালে যোৱা দেখা গৈছে। এতিয়া আমাৰ শংকৰদেৱ গুৰুজনাই দি যোৱা আমাৰ যিখন সমাজ বা আমাৰ যিটো ব্যৱস্থা বা আমাৰ যিখিনি পথ, সেইখিনি কিন্তু আমাৰ এই অত্যাধুনিক যুগটোতো বা আমাৰ এই যিখিনি আমাৰ বিশৃংখলতাৰ সৃষ্টি হৈছে, সেই বিশৃংখলতাৰ মাজতো কিন্তু এটা ধুনীয়া সামঞ্জস্য ৰাখি শৃংখলাবদ্ধভাৱে আমাৰ জীৱন প্ৰণালীটো বা আমাৰ যিটো জীৱন ধাৰণৰ যিটো গতি বা পথ, তাক কিন্তু সুশৃংখলিতভাৱে নিয়া বুলি মই ৰাখি ক'ব পাৰোঁ। কাৰণ যদি কোনোবা এজন ল'ৰা ছোৱালী বা এখন ঘৰ যেতিয়া আমাৰ সমাজখনৰ লগত জড়িত বা শংকৰদেৱ গুৰুজনাই দি যোৱা যিবিলাক নীতি আদৰ্শ, সেই আদৰ্শৰ লগত যদি জড়িত হৈছে, সেই ল'ৰাজন বা সেই ছোৱালীজনীয়ে আমাৰ অত্যাধুনিক সমাজখনৰ যিবিলাক বিশৃংখলতা সেইবিলাকৰ পৰা কিন্তু নিজে নিজে আঁতৰি আহিব। আঁতৰি অহাৰ কাৰণটো কি, তেওঁলোকে আধ্যাত্মিকতাৰ লগত জড়িত হৈ থাকিব। আমাৰ ল'ৰা ছোৱালীখিনিয়ে বা আমাৰ সমাজত যেতিয়া অন্তৰ্ভুক্ত হ'ব তৰুণ বিদ্যাৰ্থী হিচাপে, তেওঁলোকৰ ঘৰখনৰ পৰাই সেই আমি সকলো ক্ষেত্ৰতে আমাৰ প্ৰত্যেকৰে সংস্কাৰবিলাক আমাৰ ঘৰখনৰ পৰাই আৰম্ভ হয়। গতিকে ঘৰখনৰ ভেটিটো আমাৰ কেনেকুৱা বা আমাৰ যেতিয়া মা দেউতাই বা ঘৰৰ যিখিনি ডাঙৰ মানুহ তেওঁলোকে যেতিয়া ৰাতিপুৱা উঠি নামঘৰত সোমাই চাকি গছ জ্বলাই কৃষ্ণৰ ওচৰত সেৱা দি লৈ দিনটোৰ বাবে দিনটো যোনে আৰম্ভ কৰে, তেওঁ হয়তো দিনটোৰ কাৰণে বিশেষ চিন্তা নাই বা তেওঁ যিকোনো পৰিস্থিতিৰ লগত মুখামুখি হ'বৰ কাৰণে সেই শক্তিখিনি পায়। মই বিশেষকৈ ক'ব পাৰোঁ যে যেতিয়া মই ৰাতিপুৱা নামঘৰত সোমাই দিনটোৰ কামখিনি আৰম্ভ কৰোঁ, দিনটোতে মোৰ বিশেষ ভয় নাথাকে। মোৰ দিনটো যিয়ে নহওক মোৰ লগত কৃষ্ণ থাকিব বা মোৰ প্ৰতিটো কামতে ভগৱানে পুৰুষজনে মোক সহায় কৰি যাব। হয়তো মোৰ বিপদত বা মোৰ বিপদ হ'ব তেওঁ নিদিয়ে বুলি মই এটা বিশ্বাস ৰাখি মই গোটেই দিনটোৰ কামখিনি কৰি যাব পাৰোঁ। গতিকে প্ৰত্যেকৰ ক্ষেত্ৰতে সেইখিনিয়ে হয় যে আমি সমাজত বিভিন্ন ধৰণৰ কামত বা আমি নিজে নিজে নিয়োগ হ'ব লাগিব। আমাৰ চবৰে ব্যক্তিগত কিছুমান কাম থাকিব, তাৰ মাজতে আমি সেই কামখিনি যাতে সুচাৰুৰূপে কৰি যাব পাৰোঁ, আমাৰ বিশৃংখলতা নোহোৱাকৈ একো গণ্ডগোল নোহোৱাকৈ আমাৰ জীৱনটো খুব ধুনীয়াকৈ চলি যাবৰ কাৰণে আমাক ঈশ্বৰৰ চিন্তাৰ খুব বেছি প্ৰয়োজন। বিশেষকৈ ল'ৰা ছোৱালীৰ কথা কৈছোঁ যে তেওঁলোকে বিভিন্ন সময়ত বিভিন্ন পৰিস্থিতিৰ লগত মুখামুখি হ'ব। যেতিয়া কৃষ্ণ কথাৰ লগত তেওঁলোক জড়িত হৈ থাকিব বা ভগৱান ভক্তিৰ লগত যেতিয়া জড়িত হৈ থাকিব, তেওঁলোকৰ মনবিলাক সুশৃংখল হ'ব। আৰু যেতিয়া আমাৰ মনবিলাক সুশৃংখল হ'ব, আমাৰ কামবিলাক সুশৃংখল হ'ব। আৰু কামবিলাক যেতিয়া আমি ভালকৈ আগুৱাই লৈ যাব পাৰিম, নৱপ্ৰজন্ম গোটেই প্ৰজন্মটো ভাল হ'ব। আৰু যেতিয়া নৱপ্ৰজন্ম ভাল হ'ব, আমাৰ গোটেই সমাজখন কি হৈ থাকিব, এখন ধুনীয়া সমাজ, এখন জাকত জিলিকা সমাজ হিচাপে জিলিকি থাকিব। তো মহাপুৰুষ গুৰুজনে সেয়াই বিচাৰিছে যে আমি অসমীয়া হিচাপে মহাপুৰুষজনাৰ যিবিলাক সৃষ্টি, তেওঁৰ যিবিলাক আমাক দি যোৱা দান বুলি আমি ক'ব পাৰোঁ, তেওঁৰ সাহিত্য সংস্কৃতি, গীতে মাতে নৃত্যই বাদ্যই গোটেইখনেৰে আমাক কি কৰি গৈছে, মহাপুৰুষজনে সমৃদ্ধ কৰি গৈছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নিচিনাকৈ অসমীয়া যদি টনকিয়াল কৰি যাব পৰা দ্বিতীয়জন কোনো এতিয়ালৈকে অসমত আৱিৰ্ভাৱ হোৱা নাই। আৰু মই ভাবোঁ ভৱিষ্যতলৈকেও তেনেকুৱা এজন মহাপুৰুষ হয়তো আমি গোটেই বিশ্বতে বিচাৰি নাপাম। কাৰণ মহাপুৰুষ একেধাৰে কবি, সাহিত্যিক, নৃত্য, গীত, বাদ্যযন্ত্ৰ গোটেইবিলাক একেলগে সামৰি তেওঁ অসমীয়া
নাম ঘোষা বিভিন্ন অংকৰ মাজত দুয়োজনা দুয়োজনী মিলি বিভিন্ন ধৰণে কৃষ্ণৰ কথা বা কৃষ্ণৰ চিন্তা কৰাৰ বিভিন্ন পথসমূহ আমাক দি দিছে আৰু আমি সেই পথত যেতিয়া অনুসৰণ কৰি খোজ দি যাম তেতিয়া আমাৰ যিবিলাক আমাৰ সমস্যা বা আমি যে জীৱনত কিছুমান সমস্যাৰ মুখামুখি হওঁ প্ৰত্যেকেই কম বেছি পৰিমাণে আমি সকলোৱে জীৱনত বিভিন্ন ধৰণৰ সমস্যাৰ মুখামুখি হওঁ আৰু সেই সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে বা সেই সমস্যাবিলাক আমি ভাঙি নকৰিবৰ কাৰণে আমাক কৃষ্ণ ভক্তি বা শংকৰ গুৰুজনাই বহুতখিনি দি গৈছে যিখিনিৰে আমি অসমীয়া জাতি যুগ যুগলৈ এটা সংস্কৃতিবান জাতি হিচাপে এটা সমৃদ্ধ জাতি হিচাপে আমি সদায় জীয়াই থাকিম। মহাপুৰুষৰ সৃষ্টিৰ কথা আমি শেষ কৰিব নোৱাৰিম আৰু তেওঁৰ সৃষ্টিৰ আজিৰে আমাৰ সমাজখন চলি আছে। আমাৰ অসমীয়া হিচাপে অসম হিচাপে বা আমাৰ ভেটি হিচাপে আমি শংকৰদেৱ গুৰুজনাক আমি স্মৰণ কৰিব পাৰোঁ বা তেওঁৰ পথেৰে আমি পৰিচালিত হ'ব পাৰোঁ। এতিয়া আধ্যাত্মিকতাই আমাক কেনেকৈ সুশৃংখল কৰি ৰাখে আমি কৈ আছোঁ যে আধ্যাত্মিকতাই আমাক সুশৃংখল কৰি ৰাখে বা আমাক এটা শুদ্ধ পথত গতি কৰা বা আমি জীৱনটো সুচাৰুৰূপে চলাই নিয়াত আমাক আধ্যাত্মিকতাই সহায় কৰে। কেনেকৈ সহায় কৰে? বৰ্তমান সময়ত এনেকুৱা হৈছে যে যিবিলাক উচ্চ শিক্ষিত মানুহ তেওঁলোকে খুব বহুত বেছি শিক্ষা লৈছে, হয়তো কোনোবা আমেৰিকা গৈছে, কোনোবা আফ্ৰিকা গৈছে, বিদেশত গৈ তেওঁলোকে শিক্ষা গ্ৰহণ কৰিছে। শিক্ষা গ্ৰহণ কৰি তেওঁলোকে আকৌ উভতি কিন্তু অসমলৈ বা ভাৰতলৈ বা পিতৃ মাতৃৰ ওচৰলৈ ঘূৰি অহা নাই। তেওঁলোকে কি কৰিছে, সেই বিদেশতে বা অন্য দেশতে এটা চাকৰি লৈ বা তেওঁলোকে কিবা এটাত জড়িত হৈ নিয়োগ হৈ তেওঁলোকে তাতে জীৱন ধাৰণ কৰাৰ কাৰণে প্ৰস্তুতি চলাইছে বা তেওঁলোকে জীৱন ধাৰণ কৰিছে। তাৰ ফলত কি হৈছে, তেওঁলোকক যি পিতৃ মাতৃয়ে তুলি তালি ডাঙৰ দীঘল কৰিছিল, ডাঙৰ দীঘল কৰি তেওঁলোকক উচ্চ শিক্ষাৰে শিক্ষিত কৰিছিল, তেওঁলোকে কিন্তু বৃদ্ধ বয়সত সেই পিতৃ মাতৃৰ ওচৰত এমনকে থিয় হ'ব তেওঁলোকৰ সময় নাই। কিয় সময় নাই? তেওঁলোক কৰ্মব্যস্ত, তেওঁলোকৰ বিভিন্ন ব্যস্ততা। গতিকে তেওঁলোকে পিতৃ মাতৃৰ সেৱা কৰাৰ কাৰণে বা দুখীয়া পিতৃ মাতৃৰ ওচৰত আহি থিয় হোৱাৰ কাৰণে তেওঁলোকৰ সময় নাথাকে। আৰু এই সময় নথকাৰ কাৰণটো কি? তেওঁলোকক মেচিন হিচাপে বা তেওঁলোকক এটা সৰুৰ পৰা এনেকুৱাকৈ শিকোৱা হৈছে যে তোমালোকে পঢ়া, তোমালোকে পঢ়িও এটা ভাল চাকৰি কৰা, চাকৰি কৰি তোমালোকে ইনকাম কৰা, ইনকাম কৰি তোমালোকৰ যিটো লিভিং ষ্টেণ্ডাৰ্ড, তোমালোকৰ যিটো জীৱন ধাৰণৰ প্ৰণালী, সেইটো তোমালোকে কি কৰা? অতি উচ্চ মানৰ কৰিবা। তোমালোকে বিল্ডিং বনোৱা, তোমালোকে গাড়ী লোৱা, তোমালোকৰ গোটেই ব্যৱহাৰৰ সামগ্ৰীবিলাক খুব কি হওক লাক্সাৰী, আমি দামী বুলি কওঁ, হয়নে? তো তেনেকুৱা বিলাক ব্যৱহাৰ কৰিব শিকা তোমালোকে। কিন্তু তেওঁলোকে সেই যিটো প্ৰচেছ বা সেই প্ৰক্ৰিয়াটোৰ মাজত গৈ গৈ মানুহ হোৱাৰ যিটো প্ৰক্ৰিয়া সেইটো তেওঁলোকে পাহৰি যায়। আৰু এটা সময়ত পিতৃ মাতৃৰ প্ৰতি যিটো দায়বদ্ধতা তেওঁলোকৰ থাকিব লাগে সেইটো কিন্তু লাহে লাহে নোহোৱা হৈ যায়। আৰু তাৰ শিক্ষাটো কিন্তু আমি দিওঁ বা সেই পিতৃ মাতৃগৰাকী দিয়া বুলি আমি ক'ব পাৰোঁ। কাৰণ তেওঁলোকক সৰুৰ পৰা কোৱা হৈছে তোমালোকে পঢ়া, তোমালোকে চাকৰি কৰা, তোমালোকে টকা ঘটা, তোমালোকে ইনকাম কৰা। গতিকে তোমালোকে মানৱ সেৱা কৰা, তোমালোকে নামত যোৱা, তোমালোকে নাম ধৰা, বৰগীত গোৱা, তোমালোকে হৰিৰ নাম কীৰ্তন কৰা বা তোমালোকে ডাঙৰ মানুহক সেৱা কৰা, তোমালোকে পঢ়াও। তাৰ লগতে বয়োজ্যেষ্ঠ ব্যক্তি এজনে যদি বিপদত পৰা দেখিছা তোমালোকে সহায় কৰা বা কোনোবা শাৰীৰিকভাৱে অক্ষম ব্যক্তি এজনৰ কিবা তোমালোকে দুখ দেখিছা তোমালোকে সহায় কৰা। এইবিলাক শিক্ষা আমাৰ দিয়াই পোৱা নাই। গতিকে যেতিয়া মাক দেউতাক বৃদ্ধ হ'ব সেই সময়ত ল'ৰাজনে কিয় চাব? কাৰণ তেওঁ নাভাবেই মা দেউতাকক চাব লাগে। তেওঁ এটাই জানে তেওঁ ইনকাম কৰিব লাগে, তেওঁ টকা পইচা উপাৰ্জন কৰিব লাগে। গতিকে সেই সময়ত কি হৈ পৰে যে মা দেউতা এতিয়া আৰু কি আৰু মোৰ কামখিনিতো হৈছে, এতিয়া মা দেউতাৰ বয়স হৈছে, তেওঁলোকক মই টকা পইচা পঠিয়াই দিছোঁ, বেলেগ মানুহে চাব, গতিকে মোৰ দায়িত্ব নাই। তো ইয়াৰ কাৰণে দায়ী বুলি ক'ব গ'লে সৰুৰ পৰা দিয়া শিষ্টাচাৰটো। কিন্তু আমাৰ যেতিয়া আমাক শংকৰদেৱে কৈ গৈছে যে ৰাতিপুৱা উঠি কি কৰা, তুমি তোমাৰ বাকী কামবিলাক বাদ দিও নামঘৰত সেৱা কৰি তুমি মা দেউতাক সেৱা কৰা। সৰুৰ পৰা যিজন ল'ৰা বা ছোৱালীয়ে মাক দেউতাকক সেৱা কৰি ডাঙৰ হ'ব, সেইজনী ছোৱালী বা ল'ৰাই ডাঙৰ হৈ কিন্তু মাক দেউতাকক অৱহেলা কৰিব নোৱাৰিব। আমাৰ গুৰু ধৰ্মৰ বা আমাৰ ভাগৱত ধৰ্মৰ মূল কথাটোৱে হৈছে যে আমাক শিষ্টাচাৰ দিয়া হ'ব, আমাক মানুহ কৰাৰ কাৰণে, মানুহ
তদুপৰি আমি চতুৰ্থ যিটো শ্ৰেষ্ঠতম বস্তু সেইটোৱে হ'ল আমি হৰিৰ নাম, যে আমি হৰিৰ নামো পাইছোঁ। গতিকে আমি কিমান বেছি পুণ্য আত্মা আমাৰ সেইখিনিতে প্ৰমাণ হৈছে। আমাৰ নিচিনা বহুত মানুহ আছে যিয়ে নেকি কোনোদিনে হৰিৰ নাম মুখত স্মৰণ কৰি বা মুখেৰে কৈ পোৱা নাই। গতিকে তেওঁলোকৰ এই জীৱনটো কি হৈ গৈ আছে? বৃথা। তেওঁলোকৰ যিটো পথ সেই পথটো তেওঁলোকৰ ভুল। তেওঁলোকে শুদ্ধ পথটো বা তেওঁলোকৰ শুদ্ধ ধৰ্মটো এতিয়াও তেওঁলোকে অনুসৰণ কৰিব পোৱা নাই। গতিকে আমি খুব ভাগ্যৱান বা আমাৰ ওপৰত ভগৱানৰ খুব বেছি কৃপা দৃষ্টি আছে। গতিকে আমি আমাৰ দৈনন্দিন জীৱনৰ কাম কাজৰ লগতেও হৰিনাম ধৰ্মৰ চৰ্চা, কৃষ্ণৰ গুণানুকীৰ্তন, শ্ৰৱণ কীৰ্তন কৰাটো আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ। কাৰণ আমাৰ বাকী যিবিলাক কাম আমি কৰি থাকোঁ দৈনন্দিন জীৱনত, মানুহ হিচাপে চলি থাকিবলৈ, ঘৰ এখন চলাবলৈ, মাতৃ হিচাপে, পিতৃ হিচাপে, জীয়ৰী হিচাপে, পুত্ৰ হিচাপে, এই গোটেইবিলাক কামৰ উপৰিও আমাৰ কিন্তু এটা মুখ্য কাম আছে। আৰু সেই মুখ্য কামটোৱে হ'ল আমাৰ নিজৰ কাৰণে, আমাৰ আত্মাটোৰ কাৰণে বা আমি উদ্ধাৰ হ'বৰ কাৰণে, এই আমাৰ মায়া মোহ বা এই আমাৰ সংসাৰখনৰ পৰা উদ্ধাৰ হোৱাৰ যিটো মেইন পথ, সেইটো মোক মা দেউতা, মোৰ বংশ কুটুম, মোৰ ভাইটি ভণ্টি কোনেও নিদিয়ে। সেই ৰাস্তাটো কিন্তু মই নিজে মুকল কৰিব লাগিব, নিজে মুকলাই ল'ব লাগিব। এজন পিতৃ হিচাপে মই পিতৃৰ দায়িত্ব পালন কৰি থাকিব পাৰোঁ, কিন্তু মোৰ নিজৰ কাৰণে, মোৰ নিজৰ আত্মাটোৰ কাৰণে বা মোৰ নিজৰ মুক্তিৰ কাৰণে, নিজৰ জীৱনটোৰ উদ্ধাৰৰ কাৰণেও কিন্তু মই কাম কৰিব লাগিব। অকল মই দেউতাক হিচাপে ল'ৰা ছোৱালীকেইটাক বা ঘৰখন চম্ভালি থকাটোৰ মাজতেই মই সীমাবদ্ধ হৈ থাকিলে কিন্তু মোৰ জীৱনটো আকৌ এবাৰ বৃথা হৈ যাব। মই আকৌ এবাৰ জন্ম লৈ আকৌ এই মায়া মোহবিলাকৰ মাজত আবদ্ধ হৈ থাকিব লাগিব। গতিকে আমি সংসাৰৰ যিবিলাক কাম কাজ সেইবিলাক আমি কৰিবই লাগিব, কাৰণ আমি জীয়াই থাকিব লাগিলে সেইখিনি আমাৰ কাৰণে প্ৰয়োজন। তাৰ মাজতে কিন্তু আমাৰ মুখ্য কামটোৰ কথা আমি পাহৰি থাকিব নালাগিব। তো সেইখিনি হ'ল আমাৰ মুখ্য কাম, যে আমি কৃষ্ণৰ কথা আলোচনা কৰা, কৃষ্ণৰ শ্ৰৱণ কীৰ্তন কৰাখিনি আমাৰ মুখ্য কথা। এতিয়াও আমি ল'ৰা ছোৱালীখিনিৰ কথা কৈছে, প্ৰত্যেকজনী আজিৰ সময়ত বা বৰ্তমান সময়ৰ প্ৰত্যেকজন ল'ৰা ছোৱালী তেওঁলোকে বিদ্যালয়ত যায় বা শিক্ষা গ্ৰহণ কৰে। গতিকে তেওঁলোক ৰাতিপুৱাৰ পৰা ব্যস্ত হৈ পৰে। ৰাতিপুৱা 8টামান বজাতে আমাৰ স্কুল কলেজবিলাক ষ্টাৰ্ট হৈ যায়। তো 8টা 9টাৰ ভিতৰত চবে স্কুলত যায়। গতিকে আমি স্কুলৰ দিনটো থাকি 2টা, 2:30, 3টা বজালৈকে স্কুলতে থকা হয়। আমাৰ কৃষ্ণ কথা চৰ্চা কৰাৰ বা আমি ভগৱান চিন্তা কৰাৰ সময়খিনি কেতিয়া পাওঁ? আমি ৰাতিপুৱাই আমি উঠিয়েই নামঘৰত সেৱা অভ্যাস জনাই, একদম সৰু বাচ্চাটোৰ পৰা ডাঙৰলৈকে প্ৰত্যেকে যদি আমি নামঘৰত সেৱা অভ্যাস জনাই আমি নিজৰ কামলৈ ওলাই যাওঁ, তেতিয়াহ'লে মই আগতে কোৱাৰ দৰে আমাৰ দিনটোৰ কাৰণে কি হৈ থাকিব? এটা সাহস থাকিব। আমি যেন বিপদত নপৰোঁ। ভগৱানক সেৱা কৰি আহিছোঁ নহয়, মোক দিনটো তেওঁ মোৰ বিভিন্ন কামবিলাকত তেওঁ মোৰ লগত সংগ দিব, আৰু মোৰ বিপদৰ সময়ত তেওঁ মোৰ লগত থিয় হ'ব। আৰু এইটো প্ৰত্যেকজনে হয়তো অনুভৱ কৰে যে নেকি ৰাতিপুৱা গুৰু সেৱাভাগ কৰি ওলাই যায়। মোৰ নিজৰ ক্ষেত্ৰতো হয়। যেতিয়া মই নামঘৰত সেৱাভাগ লৈ ওলাই যাওঁ, যি কামতে নাযাওঁ কিয় বিফলতা বুলি বিশেষ নাথাকে, সফল হৈয়ে মই উভতো। আৰু যদিও বিফল হ'বলগীয়া ভাবোঁ, একো নাই, মই সফল হ'ম।